এতিয়ালৈকে আঁত ধৰি থকা মোৰ ভাতৃপ্ৰতিম জ্যোতিষ্মান দাস বা ডক্টৰ সঞ্জীৱ পল ডেকাও নিশ্চয় আছে, সাহিত্য একাডেমী বঁটা বিজয়ী, তেখেতসকলকে ধৰি এই বিভাগৰ লগত পোনপটীয়াকৈ বা আওপকীয়াকৈ জড়িত আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থকা দুইটা প্ৰক্ৰিয়াৰে সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই ইতিমধ্যে কৈছোৱেই যে যোৱা এটা দুটা দশকত পৃথিৱীত ঐতিহাসিকভাৱে বিৱৰ্তিত হোৱা কেইবা হাজাৰ ভাষা বিপন্ন হৈছে। গতিকে তেনে এক মুহূৰ্তত এই কথাখিনি নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হ'ব, কিন্তু মোৰ আলোচনাৰ বিষয় যিটো সীমাবদ্ধ, সেইবাবে মই অসমীয়া ভাষা আৰু লিপিক কেন্দ্ৰ কৰি এটা মাত্ৰ বিষয়তে মোৰ বক্তব্য আগবঢ়াম। আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানিবই পাৰিছে যে মই অসমীয়া ভাষাৰ সৰল বানানৰ ইতিহাসত আলোকপাত কৰিম। ভাষাৰ সৰল বানান ঠিক নহয়, ক'বলৈ গ'লে ভাষাৰ লগত লিপি জড়িত আৰু লিপিৰেই বানান থাকে, কিন্তু আমি সকলোৱে যিহেতু বুজিব পাৰিছোঁ এই বিষয়টো কি, সেইবাবে মই পোনপটীয়াকৈ তালৈ যাবলৈ চেষ্টা কৰিম। আৰু মই ক্ষমা প্ৰাৰ্থনা কৰি ল'ব লাগিব, আচলতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশক্ৰমে মই আজি পুৱা 5 বজাতে ৰাওনা হ'ব লগা হ'ল গুৱাহাটীলৈ। এতিয়াও মই বাটতে আছোঁ, আচলতে বাটৰ কাষতে এঠাইত ৰৈ ল'ব লগা হৈছে আৰু প্ৰস্তুতি যেনেকৈ কৰিব লাগিছিল মই কৰিব পৰা নাই বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। মই পোনপটীয়াকৈ কামৰ কথালৈ যাওঁ যে এসময়ত বৰ অসম বুলি কোৱা এটা ভূখণ্ড আছিলে, ৰাজনৈতিকভাৱেও সাংগঠনিকভাৱেও এটা গোট আছিলে, য'ত বৰ্তমানৰ যি নাগালেণ্ড বুলি কোৱা হয় সেইখন বৰ অসমৰ অন্তৰ্ভুক্ত আছিলে, বৰ্তমানৰ মিজোৰাম বুলি যাক কোৱা হয় অন্তৰ্ভুক্ত আছিলে, বৰ্তমানৰ মেঘালয় বুলি যাক কোৱা হয় অন্তৰ্ভুক্ত আছিলে। অৱশ্যে বহুতে ভবাৰ দৰে ত্ৰিপুৰা আৰু মণিপুৰ কেতিয়াও অন্তৰ্ভুক্ত নাছিলে। বৰ্তমানৰ অৰুণাচল অন্তৰ্ভুক্ত নাছিলে সম্পূৰ্ণকৈ কেতিয়াও। 7 ৰাজ্য একেলগে কেতিয়াও নাছিলে ৰাজনৈতিক আৰু প্ৰশাসনিকভাৱে। তথাপিও এই যিসকল আছিলে আমাৰ লগত, তেখেতসকলেও অসমীয়া ভাষাৰ ভিন্ন ৰূপ কৈছিলে। নাগামিজ হওক, নেফামিজ বা অৰুণামিজ বুলি কওঁ, ভিন্ন ভিন্ন ৰূপত অসমীয়া ভাষাৰ চৰ্চা তেখেতসকলৰ মাজতো হৈছিলে। কিন্তু আমি সকলোৱে নিশ্চয় মন কৰিছোঁ যে যোৱা দশককেইটাত, বিশেষকৈ যোৱা 4টা দশকত এইসকল জনজাতি, পাহাৰীয়া জনজাতিসকল বিশেষকৈ, তেখেতসকল অসমৰ পৰা আঁতৰি যোৱাৰ অন্যতম প্ৰধান কাৰণ হিচাপে তেখেতসকলে দেখুৱাইছিলে। আমি আমাৰ 1960 চনৰ ভাষা আন্দোলন সংক্ৰান্তীয় গ্ৰন্থখনতো, গৱেষণা গ্ৰন্থখনতো সেই কথা দেখুৱাইছোঁ। দয়াসাগৰ কলিতা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণাৰত, তেওঁ মোৰ সহযোগী আছিলে, যে 1960 চনৰ ভাষা আন্দোলনৰ পৰৱৰ্তী কালত এই নাগা, মিজো, গাৰো, খাচী আদি বিভিন্ন পাহাৰীয়া জনজাতিয়ে যেতিয়া অসমৰ পৰা ওলাই গ'ল, অসমীয়া ভাষা সম্পৰ্কতো তেওঁলোকে কিবা কৈ গ'ল ভাষা আন্দোলনৰ সম্পৰ্কত, কিন্তু লিপি সম্পৰ্কতো কিবা কৈ গ'ল। আৰু সেই কৈ যোৱা কথাৰ সাৰমৰ্ম আছিলে যে অসমীয়া লিপি যথেষ্ট বেছি জটিল, ইমান জটিল লিপি তেওঁলোকৰ আয়ত্ব কৰিবলৈ অসুবিধা হয়, সেইবাবে তেওঁলোকে ৰোমান লিপি আদৰি লৈছে। 72 পিছত 72ত মাধ্যম আন্দোলন হ'ল আৰু 74 চনত বড়ো ভাষাৰ ৰোমান লিপি আন্দোলন হ'ল। তেতিয়া আমি দেখা পাইছোঁ, আপোনালোকে জানি ভাল পাব যে আমি 72 চনৰ মাধ্যম আন্দোলনৰ কাম কৰি আছোঁ যোৰহাটৰ জাতীয় ভৱনত, আৰু এই বছৰতেই 72 চনৰ মাধ্যম আন্দোলনৰ অৰ্ধশতবৰ্ষ পূৰ হোৱা উপলক্ষে আমি খুব বৃহৎ গৱেষণা গ্ৰন্থ উলিয়াবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সহযোগ বিচাৰিম অৱশ্যেই। কিন্তু 72 পিছতেই 74 চনত যিটো বড়ো ভাষাৰ ৰোমান লিপিৰ আন্দোলন হৈছিলে, সেই আন্দোলনত 18 জন বড়োৰ মৃত্যু ঘটিছিলে। সেই আন্দোলনত 20,000 বড়ো কাৰাগাৰলৈ গৈছিলে, বহু ধৰ্ষিতা হৈছিলে। সেই প্ৰসংগলৈ মই যাব নোখোজো, মই মাত্ৰ লিপিৰ কথাটোৱে ক'ম যে তেওঁলোকে বিচাৰিছিলে, তেখেতসকলে বিচাৰিছিলে বড়ো ভাষাৰ ৰোমান লিপি। তেতিয়া অসম সাহিত্য সভাৰ উদ্যোগত যেতিয়া জনজাতি আন সকলো সম্প্ৰদায়ক মাতি সভা পতা হৈছিলে যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত, বড়ো সাহিত্য সভাৰ বাহিৰে বাকী অন্যান্য ভৈয়ামৰ জনজাতিসকলেও কিন্তু অসমীয়া লিপিকে তেতিয়া সমৰ্থন আগবঢ়াইছিলে। কিন্তু 74ৰ পৰা পাৰ হৈ যোৱা 4টা দশকত আমি কি দেখা পালোঁ? আমি দেখা পালোঁ যে তেতিয়া ৰোমান লিপি নিবিচৰা জনগোষ্ঠীবিলাকেও পৰৱৰ্তী কালত, সেইসকলৰ ভিতৰত আছে তিৱাসকল, ডিমাছাসকল, কাৰ্বিসকল, মিচিংসকল, এটা পিছত এটা ভৈয়ামৰ জনজাতিও কিন্তু ৰোমান লিপিকে বাছি ল'লে, বিচাৰি ল'লে, আৰু তাতেই তেওঁলোকৰ শিক্ষা প্ৰাথমিক পৰ্যায়ত বৰ্তমানে হৈ আছে। কিয় হ'ল? চিন্তা কৰিবলগীয়া কথা। দুটা মাত্ৰ জনজাতি জনগোষ্ঠীয়ে ভৈয়ামৰ ৰোমান লিপি লোৱা নাই, অসমীয়া লিপি লৈ আছে। কিন্তু মই আপোনালোকক জনাওঁ সবিনয়ে যে তেওঁলোক দুয়োটা জনগোষ্ঠীয়ে তেখেতসকলৰ দ্বাৰা প্ৰকাশিত সকলো অভিধান আমাৰ জাতীয় ভৱনত আছে। তেখেতসকলে অসমীয়া লিপিৰ এটা সৰল ৰূপহে লৈছে। বৰ্তমানে প্ৰচলিত ৰূপটো কিন্তু দেউৰীসকলেও লোৱা নাই আৰু ৰাভাসকলেও লোৱা নাই। গতিকে লিপি সম্পৰ্কত বহুত চিন্তানীয় কথা আছে, যি কাৰণত আমি অসমীয়া জাতীয় অভিধানৰ পৰা আমি সৰল বানানৰ প্ৰস্তাৱ কৰিছিলোঁ,
আমি 2 লক্ষ শব্দ একত্ৰিত কৰিছোঁ। আপোনালোকে এই কথাও জানি ভাল পাব, অসমীয়া বিভাগৰ উদ্যোগতে অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত বা আজিৰ অনুষ্ঠানত 2 লক্ষ শব্দ সংগৃহীত হৈছিল, ইতিমধ্যে প্ৰকাশিত হৈছে। কিন্তু পৰৱৰ্তী সংস্কৰণ যিবোৰ ওলাব ধৰিছে তাত আৰু নতুন নতুন হেজাৰ হেজাৰ শব্দই সংগৃহীত হৈছে। এই অহা দেওবাৰলৈ মৰাণত উন্মোচিত হ'ব সোণোৱাল সকলৰ এখন শব্দকোষ, য'ত কেইবা হাজাৰ শব্দ, কিজানি 30,000 শব্দ নতুনকৈ তেখেতসকলে কৰিছে। বৰকেইটা শব্দকোষ ওলাইছে। এই সকলোবোৰ শব্দ জাতীয় বিধানত অনবৰত সংগৃহীত সংকলিত হ'ব ধৰিছে আৰু ইয়াৰ পিছৰ সংস্কৰণবিলাকত আমাৰ আশা যে 4 লক্ষ শব্দ প্ৰকাশিত হ'ব। 2 লক্ষটো ইতিমধ্যে হৈছেই। কিন্তু মই উল্লেখ কৰিব খোজা কথাটো বেলেগ এটা, যে প্ৰতিটো শব্দৰ প্ৰচলিত বানানৰ সমান্তৰালভাৱে বন্ধনীৰ ভিতৰত আমি সৰল বানান দিছিলোঁ আৰু এই সৰল বানানক কেন্দ্ৰ কৰি এক বিৰাট বৌদ্ধিক বিতৰ্ক হৈছিলে। বছৰ জুৰি প্ৰায় 10,000 পৃষ্ঠাৰ বিতৰ্ক হৈছিলে। তো এই বিতৰ্কৰ সামৰণি পৰা নাই, সেই বিতৰ্ক স্থগিত আছে, এই বিতৰ্ক চলি থাকিব। কিন্তু মই ক'ব খোজা কথাটো হ'ল, তেতিয়া বহুতৰ ধাৰণা হৈছিলে যে ব্যক্তিগতভাৱে মোৰ অথবা জাতীয় বিধানৰ লগত জড়িত কেইজনমান মানুহৰ তথাকথিত উৰ্বৰ মস্তিষ্কৰ উদ্ভৱ এইবিলাক উৎপাদন এনে সৰল বানান। মই ক'ব বিচাৰিছোঁ, যিহেতু আজিৰ বিষয়টোৱে হৈছে অসমীয়া ভাষাৰ অৰ্থাৎ অসমীয়া ভাষাত সম্পৃক্ত অসমীয়া লিপিৰ সৰল বানানৰ ইতিহাস, সেয়া মুঠেও আমাৰ উৎসৱ কল্পনা নাছিলে। ইয়াৰ আছে এক সুদীৰ্ঘ ইতিহাস। এই ইতিহাস ইমানেই সুদীৰ্ঘ, অন্ততঃ 1000 বছৰ আমি দাবী কৰোঁ। সৰল বানানৰ সপক্ষে অসমীয়া লিপিৰ, অসমীয়া ভাষাৰ, অসমীয়া সাহিত্যৰ 1000 বছৰ ইতিহাস কেনেকৈ দাবী কৰিব বিচাৰিছোঁ তাকে মই আজি অলপ মাত্ৰ ৰূপৰেখা দাঙি ধৰিম। বহু দীঘলীয়া আলোচনা কৰিবলৈ সময় আমাক সুযোগ নিদিব। মই ক'ব খোজো যে ই এক ঐতিহাসিক প্ৰক্ৰিয়া, এই সৰল বানান ই এক ধাৰাবাহিক প্ৰক্ৰিয়া। মাত্ৰ অসমীয়া জাতীয় বিধানে তাক সংগঠিত আৰু মূৰ্ত ৰূপ দিছিলে। তো কেতিয়াৰ পৰা এই লিপি হৈছে বুলি তেতিয়াহ'লে আমি ক'ব খোজো যে অতি কমেও দ্বাদশ-ত্ৰয়োদশ শতিকাত ৰচিত। তাৰ আগতো হ'ব পাৰে, অলপ পিছতো হ'ব পাৰে। কিন্তু দ্বাদশ শতিকা বুলি ক'লে তেতিয়াহ'লে প্ৰায় 900 বছৰৰ দাবী হয়, 900 বছৰৰ ধাৰাবাহিকতাৰ কথা আহি যায়। প্ৰায় 1 সহস্ৰাব্দ বুলিয়ে ধৰকচোন। হেম সৰস্বতী প্ৰহ্লাদ চৰিতৰ আখৰ জোঁটনি কেনে আছিলে আমি ইতিমধ্যে লিখিতভাৱে অসমীয়া জাতীয় বিধানৰ পাতনি দিছোঁ। কিন্তু তথাপিও মই আজি কৈ শুনাব লাগিব আপোনালোকে আগ্ৰহেৰে অপেক্ষা কৰি আছে জানিবলৈ, যে শুক্ৰে উপদেশ যেবে দেই প্ৰহ্লাদক, অসুৰৰ শাস্ত্ৰ বামনয় বোলে যাক, হেন শুনি প্ৰহ্লাদে সুমৰে হৰি হৰি, বামনয় শাস্ত্ৰ গুৰু পঢ়ু জ্ঞান কৰি। এইটো হেম সৰস্বতী প্ৰহ্লাদ চৰিতৰ প্ৰায় 900 বছৰ বা 1000 বছৰ আগৰ কথা। তাতে আমি কি দেখিছোঁ, শুক্ৰাচাৰ্য কি বানান লিখা আছে তাতে, প্ৰকাশিত ছপা ৰূপতো সেইটোৱে আছে। উপদেশ জেবেটো আমি অন্ত্যেশ্ব য'ত একাৰ লিখো, তাত বৈজ্ঞ য'ত একাৰ আছে। অসুৰৰ শাস্ত্ৰ দন্তীয় শ লিখা আছে। বামনয় বোলে যাক তাৰমানে তাক যে আমি কওঁ, তাত কিন্তু বৈজ্ঞ জ লিখা আছে। হেন শুনি আমি তালিব্য লিখিম নিশ্চয়, তাত লিখা আছে প্ৰহ্লাদ চৰিত্ৰত দন্তীয় শ উকাৰ। পুনৰ বামনয় শাস্ত্ৰ লিখা আছে দন্তীয় শ। প্ৰহ্লাদ চৰিত্ৰ সম্পাদনা অসম সাহিত্য সভাৰ সভাপতি এজন, অসম সাহিত্য সভাৰ সভাপতি জনা মানুহ বৈয়াকৰণ, সেইজন কালিৰাম মেধিয়ে কি দেখুৱাইছে যে হেম সৰস্বতীৰ লেখাত তালিব্য শবিলাক প্ৰায় সদায় দন্তীয় শত পৰিণত হৈছিলে। শৰণ, আমি যে শৰণ লওঁ, গুৰুৰ ওচৰত শৰণ লয়, সত্ৰাধিকাৰ ওচৰত শৰণ লয়, তাত কি বানান ব্যৱহাৰ কৰা হৈছিলে, দন্তীয় শ ৰ দন্তীয় ন। শুক্ৰাচাৰ্যৰ কথা মই ক'লোৱেই, শাস্ত্ৰ যেনেকে দন্তীয় শ, শুনিটো তেনেকে দন্তীয় শৰে লিখা। মূৰ্ধন্য ন বিলাক প্ৰায় সদায় দন্তীয় নত পৰিণত হৈছিলে। মূৰ্ধন্য ত ইটো সিটো প্ৰায় সদায় তাত দন্তীয় তত পৰিণত হৈছিলে। অন্ত্যেশ্ব জ লিখা হোৱাই নাছিলে, প্ৰায় বৈজ্ঞ জ আছিল। তজু, যোজন, বৈজ্ঞ জ। সূচী, এই যে সূচীপত্ৰ, তাত কেনেকে লিখিছে, সূচীপত্ৰ আমি কেনেকে লিখো, দন্তীয় শত দীৰ্ঘ উকাৰ আৰু প্ৰথম চত দীৰ্ঘ ইকাৰ, তাত লিখা আছে দন্তীয় শত হ্ৰস্ব উকাৰ আৰু প্ৰথম চত হ্ৰস্ব ইকাৰ। এইখিনি সংগতিপূৰ্ণ, এইখিনি পদ্ধতিগত বুলিয়ে ক'ব লাগিব। পদ্ধতিগত আজিৰ তাৰিখত আধুনিক পদ্ধতিসন্মত হ'ব পাৰে, কিন্তু 1000 বছৰৰ আগতো প্ৰায় এটা মোটামুটি পদ্ধতি অনুসৰণ কৰিয়েই এই বানান যে গঢ়ি উঠিছিল এয়া স্পষ্ট হৈ উঠিছে। গতিকে এই 1000 বছৰৰ আগৰ পৰা চলা যিটো প্ৰক্ৰিয়া বা ধাৰাবাহিকতা বা ধাৰা বা পৰম্পৰা, আমি দেখিলো পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলীৰ যি লেখা, পূৰ্ব কবি অপ্ৰমাদী কেতিয়াৰ, প্ৰাক শংকৰ যুগৰ। শংকৰদেৱ যদি 1449 চনত জন্ম হয়, তেতিয়াহ'লে তেখেতৰ আগৰ মানে কেতিয়া হ'ব, এতিয়াৰ পৰা 7-8 শতিকা আগৰ এজন মানুহে তেখেতৰ যি মাধৱ কন্দলীৰ ৰামায়ণ, ডক্টৰ লীলাৱতী শইকীয়া বৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী বাইদেউ আছিলে, মুৰব্বী অধ্যাপিকা,
তেখেতে দেখুৱাইছে যে কৌশল্য শব্দটো কেনেকৈ লিখিছে মাধৱ কন্দলীয়ে স্বয়ং পূৰ্ব কবি অপ্ৰমাদীয়ে ক টুকাৰে কো দন্তীয় খ লত তাৰপিছত ল আহিলে লজ্জীয় শুক্ল দন্তীয় খ চতুৰ্দিশ কেনেকৈ লিখিছে দন্তীয় খ শোকাবিষ্ট দন্তীয় খ নাখিনী শব্দটো কেনেকৈ লিখিছে দন্তীয় খ চচুৰ যে আমি চচুৰ বাৰী কওঁ দন্তীয় খ আকৌ হুচকাৰ শুনিও ক দন্তীয় খ 50 দন্তীয় খ একাদশী কেনেকৈ লিখিছে আমি কেনেকৈ লিখো একাদশীৰ পিছৰ ফালে দন্তীয় খ তালিব খ দীঘইকাৰ তেখেতে কেনেকৈ লিখিছিলে দন্তীয় তালিব খ লিখো আমি তেখেতে লিখিছে দন্তীয় খ হুচৰিকাৰ দন্তীয় খ লিখিছে হ্ৰস্বইকাৰো লিখিছে শুনিবি দন্তীয় খ লিখিছে এই যে মই কেইটামান উদাহৰণ দিলো মোৰ লগত এইমাত্ৰ শ উদাহৰণ আছে মাধৱ কন্দলী ৰামায়ণৰ মই আপোনালোকক আমনি নলগাও মই কৈছো যে কহিছো প্ৰথম শত উকাৰ দিছে এনেকুৱা অগণন উদাহৰণৰ সৈতে আমি প্ৰমাণ কৰিব পাৰো যে মূলত যেটো প্ৰাধান্যকাৰী বানানৰ ধাৰা আছিল তাত বিসংগতি আছিল বিসংগতি নথকা নহয় তাত ব্যতিক্ৰমো আছে মূলত প্ৰাধান্যকাৰী বানান পদ্ধতি আছিল তাত সৰলতা পৰিস্ফুট হৈছিল আৰু স্বয়ং শংকৰদেৱৰ দিনত কি হৈছিল শংকৰদেৱৰ পোনপটীয়াকৈ হাতে লিখা পোৱা নাযায় যদিও শংকৰদেৱ বঁটা বিজয়ী ডক্টৰ নাৰায়ণ চন্দ্ৰ গোস্বামী যিজন শংকৰদেৱৰ এজন অনুগামী চৰ্চাকাৰী আছিল শংকৰদেৱ বঁটাপ্ৰাপ্ত তেখেতে 10টা খাচিপটীয়া ভাষ্য বা খাচিপটীয়া পুথি তেখেতে তুলনা কৰি যেটো আটাইতকৈ প্ৰামাণ্য বানান সেই বানানেৰে যি উলিয়াইছিলে তাৰ পৰা মই কৈছো মাত্ৰ কেইটামান মই গাই দিম মাত্ৰ এফাকি গাই দিম কুবলয় কংখ কেশী মল্লমাৰী কেশীটো আমি এই যে চুলি বুজোৱা কেশ তালিবখ দীঘইকাৰ দিলোহেতেন শংকৰদেৱৰ আটাইতকৈ প্ৰামাণ্য আটাইতকৈ গ্ৰহণযোগ্য ভাষ্য অনুসৰি দন্তীয় খ হুচৰিকাৰ জুহি যদুকুল বৈজ্ঞজ জুহি বৈজ্ঞজ আনকি সেই যিখন চপা ৰূপত পোৱা যায় নাৰায়ণ গোস্বামী প্ৰভুৰ তেখেতে মোৰ হাতত নিজেই তুলি দিছিলে শংকৰদেৱে নিজৰ কথা কৃষ্ণৰ কিংকৰ শংকৰ ভনে শংকৰদেৱে নিজে ব্যৱহাৰ কৰা বুলি তাত আছে লিখা এইজন শংকৰদেৱ বঁটা বিজয়ী লিখিছে অন্তত পক্ষে 80% ক্ষেত্ৰত শংকৰ দন্তীয় খ আছে মই যদি হেতু ব্যৱহাৰ কৰো আজি মানুহে জাঙুৰ খাই উঠিব হেতু মোৰ স্পৰ্ধা বা ধৃষ্টতা বুলিয়ে গণ্য কৰিব কিন্তু মই উলুটাই এটা প্ৰশ্ন সুধিব পাৰোনে নম্ৰভাৱে যে শংকৰদেৱে যদিহে ইমানবোৰ ক্ষেত্ৰত দন্তীয় খ লিখাৰেই প্ৰমাণ পোৱা যায় তেতিয়া শংকৰদেৱক উধৰাই তালিব্য খ কৰাটোও জানো এটা স্পৰ্ধা নহয় হেতু জানো এটা ধৃষ্টতা নহয় হেতু জানো বিকৃত কৰা নহব সেইবাবে মই ক'ব বিচাৰিছো এটা ধাৰাবাহিকতা বুৰঞ্জীত তাৰ পিছত আমি যদি বুৰঞ্জী লৈ চাওঁ বুৰঞ্জীৰ আখৰ জুটনি কেনেকুৱা আছিল হেমচন্দ্ৰ গোস্বামীৰ দৰে অসম সাহিত্য সভাৰ সভাপতি আমি মনত ৰাখিব লাগিব বিকৃত নকৰাকৈ তেখেতে পুৰণি অসম বুৰঞ্জী 1922 চনত প্ৰকাশিত হৈছে বহু দিনৰ আগৰ কথা আজি প্ৰায় 100 বছৰ আগৰ কথা শতবৰ্ষ পালন কৰিব লাগে আমি পুৰণি অসম বুৰঞ্জী প্ৰকাশৰ তাত তেখেতে কৈছে এই বুৰঞ্জীৰ ভাষা 17 শতিকাৰ কথা কৈছো দেই মই এতিয়া অসমীয়া গদ্য ভাষাৰ চানেকি বুলি ধৰিলে একো ভুল নহব তাত তেখেতে উল্লেখ কৰিছে আৰু মইও কওঁ কছাৰী শব্দ কেনেকৈ লিখা আছে ক প্ৰথম শতকাৰে চা ৰত হসকাৰে ৰি দ্বিতীয় ছ নাই ৰত দীঘইকাৰ নাই শুনি দন্তীয় খ গুৱাহাটী তত হসইকাৰ এনেকৈ বুৰঞ্জীৰ ভাষাও বুৰঞ্জী ব্যৱহৃত বানানো 17 শতিকালৈকে যে মূলত সৰল বানান আছিলে সেটোকে মই দেখাব বিচাৰিছো তাৰ লগতে 1717 চনত 1717 শকত অৰ্থাৎ 1795 চনত গৌৰীনাথ সিংহৰ তাম্ৰলিপিত কি পোৱা যায় তাত পোৱা যায় শ্ৰাৱণৰ 31 দিন জুৱাত বৈজ্ঞজ নাওখাল দন্তীয় খ কৈছে প্ৰথম ছ পানী দিহিঙীয়া নত হ্ৰস্বইকাৰ শইকীয়া দন্তীয় খ কত হ্ৰস্বইকাৰ কাৰী ৰত হ্ৰস্বইকাৰ বৰগতকী কত হ্ৰস্বইকাৰ ভাতৃ ভটাকাৰে ভাত তৈৰৈত্ৰ হ্ৰস্বইকাৰ এনেকুৱা শয়ে উদাহৰণ অসম সাহিত্য সভাৰ সভাপতিজনৰ দ্বাৰা সম্পাদিত এই পুৰণি অসম বুৰঞ্জী প্ৰায় তুলি আনিব দেখুৱাব পাৰো 1717 মানে কি 1795 চন কিন্তু 1795 চন মানে কি 18 শতিকাৰ সামৰণি পৰিবৰ হল মই জপিয়াই হনুমন্ত জাপ জপিয়াই আহিলো যদিও মই কেবা শতিকাৰ দূৰে ৰৈ মাইলৰ ফুটা স্বৰূপ কেইটামান আপোনালোকক দেখুৱালো আৰু যাৰ দ্বাৰা মই দেখুৱাব বিচাৰিছো যে সৰল বানানৰ প্ৰাধান্য অসমৰ সাহিত্যৰ ইতিহাসত ভাষাৰ ইতিহাসত লিপিৰ ইতিহাসত শতিকা জুৰি বাহাল আছিল অব্যাহত আছিল 1795 চনৰ কথা মই মাত্ৰ কলো কিন্তু মই কেৱল বুৰঞ্জী কথা কেলে কওঁ মইতো অভিধানৰ এজন ছাত্ৰ হিচাপে অভিধানৰ এজন কৰ্মী হিচাপে অভিধানৰ কথাও ক'ব লাগিব হেমচন্দ্ৰ বৰুৱাৰ হেমকোষটো আমাৰ প্ৰথমখন অভিধান নহয় যে হেখনে আমাৰ বানান চিৰদিনৰ কাৰণে নিৰ্ণয় কৰিব আমাৰ প্ৰথমখন শব্দকোষনো কেতিয়াৰ 1795 চনৰ ব্ৰিটিছ অহাৰ 31 বছৰ আগতে ব্ৰিটিছৰ পৰা আমি নাই শিকা দেই
বানান নাই শিকাৰে অভিধান আমি 1795 চনত দামসহ টেঙাই মোহন পণ্ডিতে যিখন বৰম্ৰ কৰি দি থৈ গ'ল আমাক তাই অসমীয়া আমাক ৰমাকান্ত মলাই ঘৰীয়া বৰুৱা ডাঙৰীয়া হনুবৰ আজু আজু ককাক দি থৈ গ'ল যিখন লতি অম্ৰ তাত কি ধৰণৰ বানান প্ৰচলিত তাত কি ধৰণৰ শব্দ আমি পাওঁ তাত আমি দেখা পাওঁ যে 1795 চনত ওলোৱা বা সংকলিত এই দুইখন পৰৱৰ্তী কালত ছপা হৈ ওলাইছে আমি জাতীয় অভিধানৰ পৰাও কৰিছো তাতো কিন্তু সৰল বানানৰ প্ৰাধান্য আমি 1795 চন অৰ্থাৎ 18 শতিকাৰ শেষলৈকে পাওঁ তেতিয়াহলে আমি হেমচন্দ্ৰ বৰুৱাক গৈ পাবলৈ বাকি আছে এতিয়াও আমি হেমকো গৈ পাবলৈ বাকি আছে এতিয়াও আমি 1810 চনত থমকি ৰওঁ অলপ 1810 চনত আমি কি দেখা পাম যে যোৰহাটৰ ৰুচিনাথ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ বুঢ়াগোহাঁই পূৰ্ণানন্দ সিংহ দেৱৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ এইজন ৰুচিনাথ বুঢ়াগোহাঁই কলকাতা গৈছিলে বুলি আমি প্ৰমাণ কৰিছো কতো উল্লেখ পোৱা নাছিল আমি প্ৰমাণ কৰিছো যে কলকাতালৈ ব্ৰিটিছৰ লগত যোগাযোগ কৰিবৰ কাৰণে তেওঁ গৈছিলে কলকাতাত আছিলে আৰু তেওঁ ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টনৰ লগত তেওঁৰ কথাবাৰ্তা বতৰা হৈছিলে আৰু ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টন অসমলৈ আহিছিলে তেওঁৰ বিষয়ে মই আৰু কম যে 35টা ভাষাৰ অভিধান তেওঁ কৰাইছিলে ভাৰতবৰ্ষৰ তেওঁ যিমানে উদ্ভিদবিদ্যাৰ মানুহ আছিলে যিমানে প্ৰাণীবিদ্যাৰ মানুহ আছিলে যিমান ভূগোলৰ মানুহ আছিলে নিজে এজন চিকিৎসকো আছিলে কিন্তু মই ক'ব খুজিছো ভাষাৰ কথা আৰু সেই কাৰণে মই ক'ব বিচাৰিছো যে এইজন ব্ৰিটিছ বিষয়াই অসমীয়া ভাষাৰ একাধিক অভিধান কৰোৱাৰ লগত জড়িত আছিল শব্দকোষৰ লগত আৰু ৰুচিনাথ বুঢ়াগোহাঁই হতুৱাই যিখন শব্দকোষ 1810 চনত কৰিছিল যিখন 70 বছৰতকৈ বেছি কাল ব্ৰিটিছ লাইব্ৰেৰীত পঢ়ি আছিল আমি অসমীয়া জাতীয় অভিধানৰ পৰা ভাষাচাৰ্য গোলক গোস্বামীৰ সৌজন্যত সংগ্ৰহ কৰি ছপাই উলিয়ালো তাত আমি কি দেখা পাইছো সৰল বানানৰ প্ৰাধান্য 19 শতিকাৰ দশম বছৰত 1810 চনত সংকলিত আৰু তাৰ 200 বছৰ পিছত আমাৰ দ্বাৰা প্ৰথমবাৰভাৱে ছপা হৈ ওলোৱা এইখন শব্দকোষটো সংস্কৃত আসামী অৰ্থাৎ অসমীয়া আৰু কামৰূপী এই তিনিটা ভাষাৰ য'ত অৰ্থ পোৱা যায় বা তিনিটা ভাষাত শব্দবিলাক পোৱা যায় সমাৰ্থক তাত কিন্তু আমি মূলত সৰল বানান দেখা পাইছো কিন্তু 1810 চনত আমি কিয় থমকি ৰম আমাৰ যাত্ৰা অব্যাহত থাকিব লাগিব সেইবাবে আমি 1814 চনত খন্তেক জিৰাম কি হৈছিল 1814 চনত যেটো আমি গম নাপাওঁ অসমীয়া মানুহে গম নাপায় অসমীয়া সাহিত্যিকে গম নাপায় শিক্ষাবিদে গম নাপায় কি সেই কথা অসম সাহিত্য সভা অজ্ঞাত কি সেই কথা এই যে 1814 চনতো অসমীয়া ভাষাক কোনোবা অসমীয়া মানুহে আন এখন শব্দকোষ কৰিছিল 10 ভাষাৰ ব্ৰজনাথ সিংহ তেওঁৰ নাম তাকো লুকাই আছিল আমি উদ্ধাৰ কৰিলো আৰু ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টনৰ উদ্যোগত বা সৌজন্যত বা পৃষ্ঠপোষকতাত পুৰন্দৰ সিংহ স্বৰ্গদেৱৰ পিতৃ ব্ৰজনাথ সিংহ যোৰহাটত তেখেত অৱশেষত আছিল যোৰহাটৰে মানুহ তেখেতে কলকাতাত আছিল মণিপুৰত পলাতক অৱস্থাত আছিল অংগক্ষত হৈছিলে তেখেতে অসমৰ ৰজাৰ দ্বাৰা কাছাৰত আছিল বহুদিন বৰ্তমান বাংলাদেশৰ চিলমাৰীত আছিল ভূটানত আছিল নেপালত আছিল কাশীত আছিল এইজন বহু ভাষাবিদ আৰু ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টনে যাৰ কথা অতি পণ্ডিত বুলি বৰ্ণনা কৰিছে এইজন ব্ৰজনাথ সিংহই 10 ভাষাৰ এখন শব্দকোষ কৰি গল ইংৰাজী আছে বাংলা আছে অসমীয়াটো আছে মণিপুৰী আছে গাৰু আছে কছাৰী অৰ্থাৎ বড়ো আছে পানিকুচ আছে মেছ আছে এনেকুৱা 10টা ভাষাৰ শব্দকোষ যিখন কৰি গল অসমীয়া অপূৰ্ব অসমীয়া হস্তাক্ষৰে লিখিত তাত আমি কি দেখা পাওঁ মূলত সৰল বানানৰ প্ৰাধান্য 1814 চন কিন্তু আমি আহি পালো এতিয়ালৈকে গতিকে মই ক'ব বিচাৰিছো ইতিহাসৰ কথা মই ইচ্ছা কৰিয়ে মোক যেতিয়া মুৰব্বী অধ্যাপক ডক্টৰ সুব্ৰত জ্যোতি নেওগে কৈছিল কি ক'বলৈ ভাল পাম মই কৈছিলো সৰল বানানৰ ইতিহাস ক'বলৈ ভাল পাম এই কথা দেখুৱাবলৈ ভাল পাম যেটো আজিৰ অৰ্বাচীন একো সৃষ্টি নহয় এক অনবৰত নিৰৱচ্ছিন্ন ধাৰাবাহিকতা আৰু সেয়ে 1810 চন আহি পালেওতো মই ক্ষান্ত হ'ব নোৱাৰো 14 চনতো ৰৈ যাব নোৱাৰো তাৰ পিছত কি ঘটিছিল তাৰ পাছত 1839 চনত যোৰহাট বুলি কৈ থকাৰ কাৰণ এটো নহয় মই যোৰহাটৰ সন্তান সেইকাৰণে নহয় যোৰহাটৰ ঘটনাক্ৰমে তেখেতসকল যোৰহাটৰ কাৰণে মই কৈ গৈছো যাদুৰাম ডেকা বৰুৱা বুলি আন এজন ব্যক্তি যাক নাথান ব্ৰাউন সাহাবে মাইলছ ব্ৰনছন সাহাবে ভূয়সী প্ৰশংসা কৰিছে আমি কৰিব নাই আমি আজিৰ অসমীয়াহে কৰিব পৰা নাই অসম সাহিত্য সভাহে কৰিব পৰা নাই কিবা কাৰণত কি অসুবিধা বখত কিন্তু ফ্ৰান্সিছ বুকানন হয় ক্ষমা কৰিব নাথান ব্ৰাউনে কি কৈ গৈছে তেওঁৰ বিষয়ে মাইলছ ব্ৰনছনে কি কৈ গৈছে মই অলপ পিছতে কম এইজন যাদুৰাম ডেকা বৰুৱাৰ সম্পৰ্কে গ্ৰামাটিকেল নোটিচেছ অফ আছামিজ ল্যাঙ্গুয়েজ লিখা দ্বিতীয়খন অসমীয়া ব্যাকৰণ লিখা ৰেভাৰেণ্ড নাথান ব্ৰাউনে কি কৈছে যে the work which made the nearest approach to a regular system of orthography
was a manuscript Bengali dictionary with Assamese definitions prepared by Jaduram Deka Barua, a learned Assamese Pandit. Jeneke Brojanath Singher kotha kowa hoisile, আটাইতকৈ জনা অসমীয়া মানুহ বুলি learned Assamese Pandit. The orthography of this work was found to correspond much better with the actual pronunciation than any other that had been made, which the greater portion of the redundant letters were discarded. বহুত আখৰ বাদ দিয়া হৈছে, মূৰ্ধন্য খ, তালিব্য খ, মূৰ্ধন্য ন, দীৰ্ঘ ইকাৰ এইবোৰ নাই, while the general forms of words agreed for the most part with those found in the Buronjis. বুৰঞ্জী মানে 600 বছৰ কমেও, বুৰঞ্জী মানে ধাৰাবাহিকতা, বুৰঞ্জী মানে আমাৰ ইতিহাস, বুৰঞ্জী মানে আমাৰ ঐতিহ্য, বুৰঞ্জী মানে আমাৰ পৰম্পৰা, বুৰঞ্জী মানে আমাৰ গৌৰৱ, আমাৰ মূলধন। তেতিয়াহ'লে এই বুৰঞ্জীৰ ওপৰত ভিত্তি কৰিয়ে এই যে বানান পদ্ধতি কৰিছিলে, লিখি গ'ল নাথান ব্ৰাউন চাহাবে তেখেতৰ পাতনিত, আমি বিকৃত কৰি পেলালো। নগেন শইকীয়া ডাঙৰীয়াৰ দ্বাৰা সম্পাদিত, পৰৱৰ্তী কালত পিটাৰ হলেণ্ড মুৰৰ দ্বাৰা পুনৰ প্ৰকাশিত বিকৃত ৰূপত যিখন আনকি নামটো পৰ্যন্ত সলনি কৰি পেলোৱা যিখন কিতাপ ওলালে, গ্ৰামেটিকেল নোটিচেছৰ জেগাত গ্ৰামেটিকেল নোটছ অন দ্য আছামিজ লেংগুৱেজ বুলি কৰি পেলালে, বিকৃত কৰি অসম সাহিত্য সভাই বিকৃত কৰি প্ৰকাশ কৰিলে। তাত আমাৰ যাদুৰাম ডেকা বৰুৱাৰ বিষয়ে একো উল্লেখ নাই। 21টা পৃষ্ঠা কাটি পেলোৱা হ'ল। এই কথাও বাদ দিয়া হ'ল যে হ্ৰস্বই ব্যৱহাৰ কৰা হৈছিলে, হ্ৰস্বই দীৰ্ঘই দুইটা কৰা হোৱা নাছিলে, নকৰিবলৈ কোৱা হৈছিলে। উ আৰু দীৰ্ঘৰ ভিতৰত অকল হ্ৰস্ব উ, বৈজ্ঞজ অকল ব্যৱহাৰ কৰা হৈছিলে 3টা জৰ সলনি, 3টা খৰ সলনি কেৱল দন্তীয় খ। এই কথাখিনি ৰেভাৰেণ্ড নাথান ব্ৰাউনে কৈছে আৰু মাইলছ ব্ৰনছনৰ 1867 চনৰ অভিধানত বিতংকে উল্লেখ কৰা হৈছে যিজন যাদুৰাম ডেকা বৰুৱাৰ অত্যন্ত বিজ্ঞানসন্মত সৰল বানান পদ্ধতিৰ বিষয়ে। তাৰ কথা অসম সাহিত্য সভাৰ সংস্কৰণত সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলোৱা হ'ল। নাইকিয়া কৰিলেও ইতিহাস ইতিহাসে হয়, ইতিহাস ভাস্বৰ হৈ উঠিব, ইতিহাস ইচ্ছা কৰিলে সমাধিস্থ কৰিব পৰা বস্তুৱেই নহয়। সেইবাবে এইজন যাদুৰাম ডেকা বৰুৱাৰ কথা অসম সাহিত্য সভাৰে আন এজন সভাপতি বেণুধৰ শৰ্মাই কৈ গৈছে অৰ্ঘাৱলীত। তেওঁ কৈছে হ্ৰস্বই দীৰ্ঘই ঠাইত কেৱল ই কেনেকে ৰাখিছিল, 2টা উ ঠাইত কেনেকে এটা উ, লি আৰু লি বুলিও 2টা আখৰ আছিলে এসময়ত, কেনেকে বাদ দিছিল যাদুৰাম ডেকা বৰুৱাই। প্ৰথম চ দ্বিতীয় চৰ ভিতৰত কেনেকে কেৱল প্ৰথম চ, 3টা জৰ জেগাত কেৱল জ কেনেকে, চব লিখিছিলে। আৰু লিখাৰ পিছত আমি কি দেখা পালো, তেখেতে কৰা বাংলা অসমীয়া অভিধানখন বিলুপ্ত হৈ গ'ল। যেনেকৈ ৰুচিনাথ বুঢ়াগোহাঁইখন অসম সাহিত্য সভাৰ বহুতে জনাৰ পিছতো 72 বছৰ অপ্ৰকাশিত আছিলে, যাদুৰাম ডেকা বৰুৱাৰখন কেৱল অপ্ৰকাশিত নহয়, বিলুপ্ত হৈ গ'ল। কিন্তু অসম সাহিত্য সভাৰ সভাপতি বেণুধৰ শৰ্মাই কৈ গৈছিলে যে যাদুৰাম ডেকা বৰুৱাই আকৌ দেখা দিব। তেওঁ কি কৈছে, তেওঁৰ ভাষাৰে মই কওঁ, অসমীয়া বৰ্ণবিন্যাসৰ সৰলীকৰণৰ কামনা আৰু যাদুৰামৰ নীতিৰ পুনৰ উদ্গমনৰ বাঞ্ছা যে কোনোৱে কৰে, এইটোও ঠিক পুৰণিৰ প্ৰতি হাবিয়াস থকা এগৰাকী লেখকৰ উক্তি। এস্পাৰান্টো স্পেলিং ৰিফৰ্ম কসমপলিটান লেংগুৱেজ সৃষ্টিৰ দিনত কোনে ক'ব পাৰে যে অসমতো আখৰ জোটনিয়ে উজু পোন সৰল বাট নধৰিব, আৰু ধৰিলেই যাদুৰাম ডেকা বৰুৱাই তেওঁৰ বিজয় নিচান ধৰি আগত থিয় হ'বহি। হয়, আমি যাদুৰাম ডেকা বৰুৱাৰ অপেক্ষাত আছো। আৰু সেইবাবে মই কৈ গৈছিলো 1839লৈকে, 1839 চনত যাদুৰাম ডেকা বৰুৱাৰ কথা কৈছিলো। কিন্তু তাৰ পৰা মই বৰ ডাঙৰ জাপ নামাৰো, মই বৰ ডাঙৰ জাপ হেমকোষলৈকে নামাৰো। মই 1-2 পল অনুপল মই ৰৈ আহিব লাগিব এই কথা আপোনালোকক জনাবলৈ যে 1839 চনতেই আৰু এখন অসমীয়া শব্দকোষ নহয়, ইংৰাজী অসমীয়া নাগা সিংহ শব্দকোষ অসমত প্ৰণীত হ'ল, কৰিলে মাইলছ ব্ৰনছন চাহাবে। অসম আহি পোৱাৰ মাত্ৰ 2 বছৰৰ ভিতৰতে 4 ভাষাৰ এখন প্ৰণীত হ'ল। ডক্টৰ দিলীপ দত্ত ডাঙৰীয়াৰ সৌজন্যত আমেৰিকাৰ পৰা পুনৰুদ্ধাৰ কৰি বাৰ্কলে বিশ্ববিদ্যালয়ৰ পৰা আমি এখন ছপাই উলিয়াই অসমৰ ৰাইজক উপহাৰ দিলো। ইতিমধ্যে সৰল বানান আছে তাত। 1839 চনত আকৌ সৰল বানান। 1841 চনত এগৰাকী মাৰ্কিন মিছনেৰী মহিলা হেৰিয়েট বিএল কাটাৰমেন চাহাবে উলিয়ালে ইংৰাজী অসমীয়া বাক্যৱলী সৰল বানান 1841 চন। 1864 চনত পুনৰ সুচান আৰ ৱাৰ্ড নামৰ আন এগৰাকী মাৰ্কিন মিছনেৰী মহিলাই শিৱসাগৰৰ বেপ্টিষ্ট ছপাশালৰ পৰা তাৰ আন এটা সংস্কৰণ উলিয়ালে সৰল বানান 1864। আৰু 1867টো সৰল বানানৰ জয় জয়কাৰ। কাৰণ মাইলছ ব্ৰনছন চাহাবৰ জীৱনজোৰা সাধনাৰ যি ফচল, ইংৰাজী অসমীয়া যিখন অভিধান, প্ৰথমখন আধুনিক পদ্ধতিগতভাৱে নিৰ্মিত পূৰ্ণাংগ অসমীয়া অভিধান, এই 14,000 শব্দ সমৃদ্ধ, সেইখন সৰল বানান। কিন্তু এই কথা মই ক'বলৈ পাহৰি যাব নালাগিব যে ইতিমধ্যে 1846 চনৰ 1 জানুৱাৰীৰ দিনা শিৱসাগৰৰ বেপ্টিষ্ট ছপাশালৰ পৰা অসমীয়া জাতিয়ে চিৰকালৰ কাৰণে এক মহান অপূৰ্ব উপহাৰ পাইছিলে, অৰুণোদয়। অৰুণোদয় নামটোতেই সৰল বানান, দন্তীয় ন, হ্ৰস্ব ইকাৰ।
1846 পৰা 1885 প্ৰায় 4 দশক জুৰি সগৌৰৱে চলি থকা এইখন প্ৰথমখন অসমীয়া আলোচনী পাতে শাৰীয়ে শাৰীয়ে সৰল বানানে আছিলে। আৰু 1867 চনত এইখন যে পূৰ্ণাংগ অসমীয়া অভিধান হ'ল, তাৰ 14,000 শব্দ সকলোখিনি সৰল বানানতে লিখা হৈছিলে। সমান্তৰালভাৱে চলি আছিলে। অৰুণোদয়ত হাজাৰ হাজাৰ লিখা ছপা হৈছিলে, প্ৰবন্ধ ছপা হৈছিলে, বাতৰি ছপা হৈছিলে, কবিতা ছপা হৈছিলে, বুৰঞ্জী ছপা হৈছিলে, কেৱল সৰল বানান। গতিকে 1900 চনৰ হেমকোষ ওলোৱাৰ আগলৈকে আমি সৰল বানানৰ যি ধাৰাবাহিকতা প্ৰায় 1000 বছৰ, প্ৰায় 800-900 বছৰ, 1000 বছৰ আমি দেখি থাকিলো। তাৰ পাছত হয় এই কথা যে হেমকোষত মূলতঃ নট্টবিধি সমৰ্থিত এক সংস্কৃত বানান পদ্ধতি প্ৰয়োগ কৰা হ'ল। আৰু 22,000 শব্দ ৰঞ্জন চাহাবৰ 14,000 লগত আৰু 8,000 শব্দ নতুনকৈ সংগ্ৰহ কৰি এই সকলোখিনিকেই সম্পূৰ্ণ সংস্কৃতীয় পদ্ধতিৰে সংস্কৃত বানানৰ ভিত্তিত নতুনকৈ সজাই তোলা হ'ল। সেই বিষয়ে মই আজি আৰু কথা ক'ব নোখোজো, কিন্তু মই এই কথা সোঁৱৰাই দিব খোজো যে 1819 চনত প্ৰকাশিত হেমকোষৰ পাছতো জানো সৰল বানানৰ প্ৰসংগটো জানো চিৰকাললৈ তল নপৰিলে। কিন্তু মিৰি দোৱান নামৰ যিখন কিতাপ প্ৰকাশিত হ'ল 1906 চনত, কলকাতাৰ পৰা ছপা হ'ল, সোণাৰাম পায়াং কটকী, তাত কিন্তু সৰল বানানে আমি দেখা পালো। আৰু কেৱল সিমানেই নহয়, 1920 চনত টাই আহোম যিখন শব্দকোষ গোলাপ চন্দ্ৰ বৰুৱা নামৰ ৰায়চাহাব গোলাপ চন্দ্ৰ বৰুৱাই যোৰহাটৰ পৰা কৰিলে। আকৌ যোৰহাট, ক্ষমা কৰিব, যোৰহাট আহিহে গৈছে, মই জোৰকে অনা নাই। ৰায়চাহাব গোলাপ চন্দ্ৰ বৰুৱাৰ সেই টাই আহোমৰ পৰা অসমীয়া যি শব্দকোষ, তাতো আমি 1920 চনলৈকে আমি দেখা পাওঁ সৰল বানানৰ প্ৰভাৱ। আনকি এই গোলাপ চন্দ্ৰ বৰুৱাৰ আন এখন ভকেবুলাৰী ওলাইছিলে ব্ৰিটিছ লাইব্ৰেৰীৰ পৰা, আমি অলপতে সংগ্ৰহ কৰিছো। হেমকোষৰ পিছত কেইবা বছৰ পিছত তাতো সৰল বানান আমি দেখা পাইছো। গতিকে সমান্তৰাল ধাৰা হিচাপে হেমকোষ পৰৱৰ্তী কালতো কিন্তু চলি থাকিলে। সৰল বানানৰ প্ৰভাৱ, সৰল বানানৰ সমাধি ৰচনা হৈ নগ'ল। সেয়েহে যেতিয়া 1972 চনত এজন অতিকৈ জনা অসমীয়া মানুহে, অতিকৈ বিদ্বান অসমীয়া মানুহে, কেৱল সাহিত্যৰ ফালৰ পৰা অসমীয়া ভাষালৈ অৱদান যোগোৱা অসমীয়া নহয়, অসমীয়া ভাষাকো সমৃদ্ধতৰ কৰি থৈ যোৱা এজন অসমীয়া মানুহে, প্ৰশাসনিক বিষয়া, শীৰ্ষ বিষয়া, লুচাই পাহাৰ জিলাত তেওঁ প্ৰশাসন চলাইছিলে, সত্যেন বৰকটকী ডাঙৰীয়া। যিজন সত্যেন বৰকটকী কেৱল অসমীয়া নাজানিছিলে, ফৰাচী পৰ্তুগীজকে ধৰি একাধিক, ইংৰাজী কথা নকওঁৱেই, একাধিক ইউৰোপীয় ভাষাত যাৰ দক্ষতা আছিলে, যিজনে নাপলেও বনাপাৰ্টৰ দৰে অপূৰ্ব গ্ৰন্থ 3 বিশাল খণ্ডৰ অসমীয়া জাতিক উপহাৰ দি গৈছে, যিজনে আডল্ফ হিটলাৰ লিখি গৈছে, প্ৰতিটো বাক্য অসমীয়া ফকৰা, যোজনা, জতুৱা ঠাঁচেৰে সৈতে ভৰপূৰ আৰু মেটমৰা। সেইজন সত্যেন বৰকটকীৰ এই কথা আমি নাজানো চাগে, জানিবলগীয়া কথা যে তেখেতে কৈছিল 1972 চনত সজোৰে কৈছিল, তাত্ত্বিকভাৱে কৈছিল, তথ্যগতভাৱে কৈছিল যে অসমীয়া ভাষাই সৰল বানানৰ পথেই ল'ব লাগিব। অৰ্থাৎ হেমকোষ পৰৱৰ্তী কালতো কিন্তু এই কথা এটা শক্তিশালী ধাৰা হিচাপে থাকিল। তেখেতে 30 এপ্ৰিল 1972, আমি এতিয়া তাৰ এইখিনি কথাৰো অৰ্ধশতবৰ্ষ পালন কৰিবলগীয়া সোণালী জয়ন্তী, তেখেতে কোৱা এটা দুটা বাক্য মই গাই দিছো। তেখেতে লিখিছে, যিকোনো বিধি সংস্কাৰ প্ৰস্তাৱক 2 দৃষ্টিভংগীৰে চাব পাৰি, প্ৰগতিশীল বা ৰক্ষণশীল। আৰু তেখেতে কৈছে, প্ৰতিক্ৰিয়াশীল দৃষ্টিভংগীৰে চালে অসমীয়া বৰ্ণমালাৰ সৰলীকৰণ অসম্ভৱ যেন লাগিব পাৰে, কিন্তু প্ৰগতিশীল দৃষ্টিভংগীৰে চালে সি সম্পূৰ্ণ সম্ভৱ, আৱশ্যকীয়, মংগলজনক। এখেত কি অসমীয়া ভাষাৰ অহিত চিন্তা কৰা মানুহ? এখেতৰ অসমীয়া ভাষাৰ প্ৰতি, সাহিত্যৰ প্ৰতি বৰঙণিক কি কোনোবাই তুচ্ছ-তাচ্ছিল্য কৰিব পাৰে? নোৱাৰে। আৰু সেই 1972 চনতেই ভাষাচাৰ্য আৰু সাহিত্যাচাৰ্য ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীৰ নেতৃত্বত এই নতুন বৰ্ণমালাৰ কাৰণে এক আন্দোলন আৰম্ভ হ'ল। তেখেতে পুনৰবাৰ ক'লে যে যাদুৰাম ডেকা বৰুৱাই 1839 চনত যি কৰি গৈছিল, সেইমতেই অসমীয়া বৰ্ণমালা হ'ব লাগে, যে এই দুটা হ্ৰস্বই দীৰ্ঘইৰ দৰে এই যে ত বৰ্গ মূৰ্ধন্যখিনিক পৰিহাৰ কৰি, 3টা শ পৰিহাৰ কৰি, ৰেপযুক্ত দ্বিত্ব বৰ্জন কৰি কি কৰিব লাগে। কিন্তু আপোনালোকে আচৰিত হ'ব হয়তো, যদি আপোনালোকে ইতিমধ্যে মন কৰা নাই, যে কেৱল তেখেতেই নহয়, তেখেতটো এটা পৰিচিত নাম যে সৰল বানানৰ পক্ষত তেখেত থিয় হৈছিলে। কিন্তু অসম সাহিত্য সভাৰ সভাপতি তীৰ্থনাথ শৰ্মা ডাঙৰীয়াৰ কথা কি ক'ম? কলকাতা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰতো তেখেত অধ্যাপক আছিল, তেখেতো সংস্কৃত পণ্ডিত আছিল। ঘটনাক্ৰমে তেখেত মোৰ ব্যক্তিগতভাৱে বৰ মামা, সেইটো বেলেগ প্ৰসংগ। কিন্তু তেখেতে কি কৈছে, ইমান সংস্কৃত পণ্ডিত হোৱাৰ পিছতো তেখেতে কৈছে, সকলো ক্ষেত্ৰতে মূলানুগ হ'বলৈ যোৱা বাবে অসমীয়া বানানত কিছু জটিলতা সোমাল। আঘোণ শব্দটো তেখেতে কৈছে, অগ্ৰহায়নত গয় ৰয় থকা কাৰণে মূৰ্ধন্য নহ'ব লাগে,
হ'ব পাৰে হয়, কিন্তু আঘোণত মূৰ্ধন্য ণ কিয় আঘোণততো ৰ উচ্চাৰণ নাই, তাত আঘোণা আঘোণিবাই আমাৰ তাত মূৰ্ধন্য ণ কিয়? শ্ৰাৱণত সংস্কৃতত শয়ৰয় আছে কাৰণে মূৰ্ধন্য ণ, আমাৰ শাওণ মাহ, আমাৰ শাওনা, আমাৰ শাওনী, তাত মূৰ্ধন্য ণ কিয়? তেখেতে কৈ গৈছে, এইজন অসম সাহিত্য সভাৰ সভাপতি, তেখেতৰ ৰচনাৱলীত পাব যে দন্ত্য ন দি আঘোণ লিখিলে একোৰে হানি নহয়। ঋষি শব্দটো ঋষিতুল্য, তেখেতে কি প্ৰস্তাৱ কৰি গৈছে? ৰথ হচৰিকাৰ দন্ত্য সৎ হচৰিকাৰ, প্ৰথমে কিছুদিন আখজা লাগিব পাৰে, পিছলৈ সহজ হৈ যাব। তেখেতে কৈছে যে সংস্কৃত ব্যাকৰণৰ নত্যবিধি আমি অসমীয়া শব্দত মানি চলাৰ একো হেতু নাই। অসম সাহিত্য সভাৰ এজন সন্মানিত সভাপতিয়ে কৈছে। বিশ্ব হিন্দু পৰিষদৰো সভাপতি আছিল ৰাজ্যিক সভাপতিয়ে কৈছে। কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰথমজন অসমীয়া সংস্কৃত অধ্যাপকে কৈছে। অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকজনে কৈছে। তেখেতে কৈছে অসমীয়া ভাষাত নত্য সত্যবিধিৰ কোনো খেলা নাই। আৰু এজনৰ কথা কওঁ, অসম সাহিত্য সভাৰ পাঠশালাত অনুষ্ঠিত আখৰ জোঁটনি কৰ্মশালাতেই তেখেতে কথাখিনি কৈছিলে। নেজানো বুলি আমি ক'ব নোৱাৰিম দেই, এৰাই চলিব নোৱাৰিম, কিন্তু লিখিত আছে, মুদ্ৰিত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল মানুহজন পাছলৈ, ডক্টৰ মুকুন্দ মাধৱ শৰ্মা। তেখেতে কি কৈছে? তেখেতে কৈছে হেমকোষৰ সম্পৰ্কত আৰু সৰল বানান ইত্যাদিৰ ক্ষেত্ৰত হেমকোষৰ কথা কৈছে। উচ্চাৰণ অনুসৰি বানান লিখাৰ নীতি মানি লিখাৰ কথা হৈছিল যদিও দন্ত্যবৰ্গ মূৰ্ধন্য বৰ্গৰ আখৰ আৰু হ্ৰস্বস্বৰ দীৰ্ঘস্বৰ আদিৰ ক্ষেত্ৰত কোনো মিতাচাৰ কৰাৰ কথা হেমচন্দ্ৰ বৰুৱাই নেভাবিলে। গতিকে বানানৰ সৰলীকৰণৰ কথা দূৰতে থাকক, বানানৰ সমস্যা দূৰ হোৱাৰ কোনো অৱকাশই নাথাকিল। সংস্কৃত পণ্ডিতজনে কৈছে, উপাচাৰ্যজনে কৈছে। আৰু ঠিক তেনেকৈ ডক্টৰ ভগৱান মৰলৰ দৰে ভাষাবিদেও কি কৈছে যে ৰিচাৰ্চ শব্দটো কেনেকে লিখিব লাগে? প্ৰথম চ আকাৰ, প্ৰথম চৰ ওপৰতে টৰ্চ, তেনেকে লিখিব লাগে, দন্তীয়ত ইত্যাদি ইত্যাদি। নত্যবিধি সত্যবিধিৰ কোনো প্ৰয়োজন নাই অসমীয়া ভাষাক বন্দী কৰি ৰাখিবৰ বাবে। মই চমুৱাব লাগিব, চমুৱাবৰ বাবে মই গোলোকচন্দ্ৰ গোস্বামীৰ এটা সৰু উদ্ধৃতিৰে মই আৰু আগলৈ আগবাঢ়িব চেষ্টা কৰিম। সেয়া হৈছে যে তেখেতে কৈছে নত্যবিধি সত্যবিধি সংস্কৃত ভাষাৰহে নিয়ম, খাচ অসমীয়া তদ্ভৱ আৰু অৰ্ধ তৎসম শব্দত এইবোৰ বিধি ৰক্ষা কৰাৰ কোনো প্ৰশ্ন উঠিব নালাগে। ইতিমধ্যে স্ত্ৰীলিংগবাচক অনি নি যেনে বৰাণী, বৰুৱানী, কাৰ্বন, জাৰ্মান, কোৰাণ, তাত নত্যবিধি সত্যবিধি ব্যৱহাৰ কৰা গোলোকচন্দ্ৰ গোস্বামীয়ে কৈছে। ৰূপায়ণতো নালাগে, পৰিবহনতো নালাগে, ভ্ৰাম্যমানতো নালাগে। আৰু আমাৰ মুখত যেতিয়া সংস্কৃত নুফুটেই, সেয়েহে আমি ইমান বেছি সংস্কৃত নিৰ্ভৰ, সংস্কৃত আবদ্ধ, সংস্কৃত বন্দী হ'ব নালাগে বুলি ডক্টৰ মহেশ্বৰ হাজৰিকা নামৰ আৰু এজন অগাধ সংস্কৃত পণ্ডিত, তেখেতে কি কৈছে? জন্যত বহু পৰিমাণে সৰলীকৰণ হৈছে। আমি এইটো কথা মন নাই কৰা কিজানি, কৰিবলগীয়া কথা। আমাৰ একেবাৰে কাষৰ মেইটেইসকলে বাংলা লিপি ব্যৱহাৰ কৰি আছিলে, এই বাংলা লিপি তেওঁলোকে সম্পূৰ্ণৰূপে সৰলীকৰণ কৰি পেলালে। আমি যি সৰলীকৰণৰ কথা কৈছো, অৰুণোদয় ধৰণৰ সৰলীকৰণ আমাৰ একেবাৰে গাতে লাগি থকা মেইটেই মণিপুৰীসকলে সম্পূৰ্ণৰূপে কৰি পেলালে। আপোনালোকে ইম্ফলৰ পৰা প্ৰকাশিত যিকোনো এখন মেইটেই মণিপুৰী কাকত হাতত তুলি লওক, এটা আখৰ জটিল বানানৰ আপোনালোকে দেখা নাপাব। এজন মানুহ আছিলে মোহন দাস কৰমচাদ গান্ধী নামৰ। এই মানুহজনে গুজৰাটী ভাষাৰ বানান থানথিত লগাই দিবলৈ the publication of this dictionary, no one has the right to do as his fancy dictates in the matter of spelling. কৈছে কোনেও বেলেগ কৰিব নোৱাৰিব, জোৰণী কোষত যি আছে সেয়াহে হ'ব। 1927 চনত, তাৰপিছত 1940 চনত গান্ধীয়ে কি ক'ব লগা হ'ল 13 বছৰ পিছত? তেওঁ ক'লে the anarchy prevailing in Gujarati spelling is perhaps unparalleled in any other language. It is not found in any other Indian language. 13 বছৰ পিছত গান্ধীৰ সৰ্বময় কৰ্তৃত্ব প্ৰয়োগৰ পিছতো কিন্তু গুজৰাটী ভাষাৰ বানানৰ কোনো থান ঠিক নালাগিল। ত্ৰিধা বিভক্ত হৈ গ'ল, তিনিটা
ভিন ভিন বানান পদ্ধতি বিভক্ত হৈ গ'ল সংস্কৃতৰ এই কৰ্তৃত্ব গান্ধীয়ে কিন্তু ভাবিছিলে গান্ধীয়ে কৈছিলে যে যিসকলে সংস্কৃত মানে তেওঁলোক জংগলী আৰু বাৰ্বৰ what epithet except barbarous can one apply to a people who speak a language with unorganized spelling বুলি কৈছিলে কিন্তু তেখেতৰ জীৱনকালত আৰু তাৰ পৰৱৰ্তী কালতো জুৰণি কুক প্ৰখৰ 100 বছৰ পিছতো কেৱল মাত্ৰ গুজৰাটী ভাষাৰ বানানৰ যে ঠান্তিত নালাগিল তেনে নহয় কি ত্ৰিধা বিভক্ত জাতিও ত্ৰিধা বিভক্ত বানান আৰু ভাষাও ত্ৰিধা বিভক্ত হৈ পৰে গতিকে আমি অসমীয়া ভাষাৰ আখৰ জুটনি সৰলীকৰণৰ যিটো কথা কৈছো অসমীয়া ভাষাক বহলোৱাৰ স্বাৰ্থত তাৰ সাহিত্যৰ স্বাৰ্থত তাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত তাৰ জনপ্ৰিয়তাৰ স্বাৰ্থত তাৰ গ্ৰহণযোগ্যতাৰ স্বাৰ্থত কৈছো এইভাবে যে অসমীয়া লিপিত যি যুক্তাক্ষৰ আছে কিমান বাৰু মই যদি প্ৰশ্নটো উত্থাপন কৰো আপোনালোকে দৃষ্টতা যেনেই ভাবিব যে অসমীয়া বিভাগৰ আলোচনা চক্ৰত কথা ক'বলৈ আহি ইমান ডাঙৰ স্পৰ্ধা মোৰ যে মই কিমান যুক্তাক্ষৰ আছে সুধো মই সবিনয়ে এই কথা ভাষাচাৰ্যকো সুধিছিলো কোনোবাই কয় কোনোবা ব্যাকৰণত লিখা আছে 45টা আমাৰ ভাষাচাৰ্যই ক'লে মোক অকমান সন্দেহৰ মোৰ ব্যাকৰণত গোলক ব্যাকৰণত 60টা আছে তুমি পোৱা নাই জানো কেলে সুধিলা মোক তুমি কিবা বেলেগ পাইছা নেকি মই ক'লো বৰদেউতা বেলেগ পাইছো কি বেলেগ পাইছা বেছি পাইছা নে কম পাইছা মই ক'লো কিমান 100টা তাতকৈ বেছি মই ক'লো বৰদেউতা তাতকৈ বেছি কিমান মই ক'লো 223টা তো অসমান হৈ গ'ল থিয় হৈ থকা মানুহজন থপককে বহি দিলে আৰু ক'লে ক'ত তুমি পাইছা তুমি মোক প্ৰমাণ দিব লাগিব খঙে উঠি গ'ল প্ৰায় তেখেতে কি জানি মই ভুল কৰিছো মই দেখুৱালো যে ইন্দ্ৰকান্ত দত্তই অসমীয়া জাতীয় অভিধানৰ বাবে আমেৰিকাত সফটৱেৰ তৈয়াৰ কৰিছিলে আৰু আমি দি যোৱা শব্দবিলাক যিবোৰ সংগৃহীত প্ৰতিটো শব্দ অভিধানত ভৰাবলৈ গৈ সেই সফটৱেৰ জৰিয়তে তেওঁ দেখুৱাই দিলে 223 আমি ইতিমধ্যে প্ৰকাশ কৰিছো 223টা যুক্তাক্ষৰ কিন্তু গ্লিভ 223টা নহয় আমাৰ যে হসন্তত আমাৰ যে ৰেফ আমাৰ যে অনুচ্চাৰ এই বিসৰ্গ এই গুটি চিহ্নবিলাক যদি ব্যৱহাৰ কৰা হয় গন্তি কৰা হয় অসমীয়া ভাষাত 878টা চিহ্ন প্ৰয়োগ কৰা হয় এটো চীনা ভাষাত ব্যৱহৃত আখৰৰ প্ৰায় দুগুণ এই যে বিৰাট জটিলতা এই জটিলতা নতুন প্ৰজন্মই কিয় গ্ৰহণ কৰিব মই নতুন পুৰুষ বুলি নকওঁ মই নতুন পুৰুষ আৰু নতুন নাৰী কথা কওঁ আমাৰ সন্তানসকলে ব্যৱহাৰ কৰে নেকি আমাৰ সন্তানসকলে ইংৰাজী মাধ্যমলৈ যোৱাগৈ নাই জানো আমি যিসকল আজি বহি আছো আমাৰ আত্মীয় কুটুম্বৰ পৰিয়ালে সকলো নতুন প্ৰজন্ম নগৰীয়া মধ্যবিত্তৰ নতুন প্ৰজন্মৰ প্ৰায় সংখ্যাগৰিষ্ঠই জানো ইংৰাজী মাধ্যমৰ ফালে নাই যোৱা কিয় গলগে কিয় নাগামিজ মণিপুৰী কিয় মিছিং কিয় বড়োসকলেও বিচাৰিছিলে আমিহে নিদিলো কিয় সকলো জনজাতিয়ে ৰোমান লিপিৰ বাবে কিয় গলগৈ ফালে 26টা আখৰ মাত্ৰ পৃথিৱীৰ জটিলতম ধাৰণাক প্ৰকাশ কৰিবৰ কাৰণেও পৃথিৱীৰ সুসমৃদ্ধ শ্ৰেষ্ঠতম সাহিত্য লিখিবৰ বাবেও যথেষ্ট যত তাত 878টা চিহ্ন কোনে লিখেহে কোনে শিকেহে কিয় যুক্তাক্ষৰৰ বেমেজালিত মানুহবিলাকে সময় ক্ষয় কৰিব মই অসমীয়া ভাষাৰ এজন ছাত্ৰ হৈও অসমীয়া অভিধানৰ এজন ছাত্ৰ হৈও দিনটোত মোৰ বহু সময় মোৰ এই জীৱনৰ মোৰ মই ভাবো বছৰ হিচাপত গুচি গ'ল কেৱল বানানৰ কোনটো শুদ্ধ কোনটো ভুল চাই থাকোতে প্ৰসংগ আহিব সেইবাবে প্ৰাসংগিকতা আহিব সৰল বানানৰ মই সামৰণিৰ ফালে আহিম এই কথা কৈ যে লিপ্যন্তৰণৰ ক্ষেত্ৰতো এই সৰল বানান বিহীনতাই জটিলতাই এক বিৰাট অৰাজকতাৰ ফালে আমাক ঠেলি দিছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞান লেখকৰ হাতপুতিত দেখুৱাইছে আমি কি অদ্ভুত ধৰণে নহয় কিজানি আমাৰ হেতুৱে কিজানি আমাৰ অভ্যাসত পৰিণত হৈছে যে আমি কেই ধৰণে অকল হস্পিটেল শব্দটোৰ বানান কৰো জানেনে তেখেতে কোৱা কথা দে মই কোৱা কথা নহয় আমি 23 ধৰণে অসমীয়াত হস্পিটেলৰ বানান কৰো হাস্পাতাল আসপাতাল আমি হয়পয়াস্প দিও মূৰ্ধন্য ত দিও দন্তীয় ত দিও দ্বিতীয় ছ দিও প্ৰথম ছ দিও 23 ধৰণে তেখেতে তালিকা দেখুৱাই দিছে আমি যে ডক্টৰ শব্দটো এই যে ডক্টৰ সুব্ৰত জ্যোতি নেও DOCTOR ডক্টৰৰ পৰা আমি তেখেতৰ নামৰ আগত ছুটি লিখিলে কি বুলি লিখিম মূৰ্ধন্য ড আদি সৰুকে ফুটে দি দিম কিন্তু একে DOCTOR পৰা যদি এজন চিকিৎসকৰ নামৰ আগত বহাব লাগে তেতিয়া আমি কি বুলি দিম মূৰ্ধন্য ড আকাৰ এডাল লগাই দিম এই আকাৰডালনো ক'ৰ পৰা আহিলে আৰু পুৰাকে যদি লিখিব লাগে চিকিৎসকজনৰ ক্ষেত্ৰত কি লিখিম মূৰ্ধন্য ড আকাৰ আৰু দন্তীয় কৈতক্ত আৰু ৰ আৰু ডক্টৰ সুব্ৰত জ্যোতি নেওগৰ আগত যদি লিখো আমি কি লিখিম মূৰ্ধন্য ড এবাৰ ক আৰু মূৰ্ধন্য ত লিখিম কিয় লিখিব লাগে আমি ডক্টৰ সুব্ৰত জ্যোতি নেওগৰ আগত মূৰ্ধন্য ড আকাৰ নিদিয়াকৈ লিখিলো আৰু ক আৰু মূৰ্ধন্য ত কিয় লিখিলো আৰু বিখ্যাত চিকিৎসকজনৰ নামৰ আগত
মূৰ্ধন্যত আকাৰডাল ক'ৰ পৰা দিলো, কিয় দিলো, আৰু ক আৰু দন্তীয়ত কি হ'ল ভাবি চাইছোনে? একেটা শব্দৰে ইমান বেমেজালি আমি বানান ব্যৱহাৰ কৰিছো। ইংৰাজী শব্দটো ৰেষ্টুৰেণ্ট আচলতে ফৰাচী ৰেষ্টুৰাৰ পৰা আহিছে। আমি কেতিয়াবা কি লিখি দিওঁ? ৰত আকাৰে ৰে, দন্তীয় হয়তো আস্ত, তাত উকাৰ, ৰত আকাৰে ৰা, কেতিয়াবা চন্দ্ৰবিন্দুটো দিওঁ, কেতিয়াবা নিদিওঁ। কিন্তু ইন্দ্ৰপুৰী ৰেষ্টুৰাৰ কাষৰখনৰ নামটো কি? স্বৰ্গপুৰী ৰেষ্টুৰেণ্ট। কিয় দুটা বেলেগ বানান? একেটা ইংৰাজী শব্দৰ পৰা আহিছেতো আদিতে ফৰাচীৰ পৰা। শ্বহীদ কেই ধৰণে লিখো আমি? এই যে আৰবী শব্দটোক আমি ইমানবোৰ বানানেৰে ভাৰাক্ৰান্ত কৰিছো, পোনপটীয়াকৈ সৰল বানান লিখিলে কি ক্ষতি হয়? যিবোৰ বিদেশী ভাষাৰ পৰা আহিছে, সাহিত্য অকাডেমীয়ে যেনেকে লিখে আমি তাকো নামানো। সাহিত্য অকাডেমীটোকে 3 ধৰণে বানান কৰো। এখন অসমীয়া দৈনিক জনপ্ৰিয় কাকতে প্ৰথম পৃষ্ঠাৰ বিশাল শিৰোনাম দিলে, শিৰোনাম নে শিৰোনামা মই নাজানো, মই ভাবো পাৰ্চীৰ পৰা আহিলে শিৰোনামা। শিৰোনামা দিলে হেট্ৰিক কৰিলে গগৈয়ে, মানে তৰুণ গগৈয়ে হেট্ৰিক কৰিব গগৈয়ে, মানে ফুটবলত যে কৰে, হতেকাৰে হে মূৰ্ধন্যত দন্তীয় তৈ ৰৈ ত্ৰ তাত হচৰিকাৰ ক, মানে এইমাত্ৰ মূৰ্ধন্যত দিলো টিৰ কাৰণে, এইমাত্ৰ গাতে লগাই আছে, আকৌ দন্তীয়ত দিলো। এই যে অৰাজকতা, এই অৰাজকতাই অসমীয়া ভাষা, অসমীয়া লিপি, অসমীয়া বানানক সহায় কৰা নাই। এই জটিলতাই আমাৰ বন্ধুসকলক, আমাৰ প্ৰতিবেশীসকলক, আমাৰ নতুন প্ৰজন্মক দূৰলৈ ঠেলি দিছে। সেইবাবে আমি প্ৰস্তাৱ কৰিছো বিনয়েৰে সৈতে যে হ'ব লাগে সৰল। এই ইমানবিলাক আখৰ বৰ্জন কৰি 3টা আখৰ ঠাই মূৰ্ধন্য বৰ্গ পৰিত্যাগ কৰি দীৰ্ঘ উচ্চাৰণবিলাক পৰিত্যাগ কৰি আমি সৰল বানানৰ ফালে যাব লাগে। মই সামৰণি মাৰিম এইখিনি কথা কৈ যে আমাৰ পাহাৰ ভৈয়ামৰ জাতি জনজাতিসকলৰ কাৰণেও সহজ বুদ্ধৰ গ্ৰহণযোগ্য হ'ব লাগে আমাৰ ভাষা আৰু আমাৰ সাহিত্য। আমাৰ নতুন প্ৰজন্মৰ অসমীয়া ছাত্ৰ ছাত্ৰী, আনকি অসমীয়া মানুহৰ ঘৰত জন্ম লোৱা আমাৰ নতুন প্ৰজন্ম, যি আমাৰ অসমীয়া মাধ্যমত শিক্ষাৰ পৰা বিৰত থাকিব লগা হৈছে বিভিন্ন হয়তো প্ৰায়োগিক কাৰণত, তেওঁলোককো অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰি ৰাখিবলৈ, অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আমি নত্ত সত্ৰবিধিৰ জঞ্জলীয়া যুক্তাক্ষৰত বন্দী এটা বানান পদ্ধতিৰ পৰা মুক্তি আমি লাভ কৰিব লাগে। আৰু সেইবাবে আমি অসমীয়া ভাষা অসমীয়াত্বৰে সৈতে, অসমীয়াৰ নিজস্বতাৰে সৈতে, ইয়াৰ সৰলতাৰে সৈতে, সৰলতা জটিল ধাৰণা প্ৰকাশৰ অন্তৰায় নহয়। সৰল বানানে আমাৰ এই সুসমৃদ্ধ ঐতিহাসক সাব্যস্তহে কৰিব, তাক অস্বীকাৰ নকৰে। হেমকোষ আমাৰ একমাত্ৰ ইতিহাস নহয়, হেমকোষ আমাৰ ইতিহাসৰ এটা হ্ৰস্ব বিন্দুহে মাত্ৰ। আমাৰ 1000 বছৰীয়া ইতিহাসৰ গ্ৰেনাইট কঠিন পাথৰৰ ওপৰত থিয় হৈ আমি আজি ক'ব খোজো সামৰণিত যে অসমীয়া ভাষা অসমীয়া, আৰু অসমীয়া ভাষা অসমীয়াই হৈ থাকিব লাগে, ই সংস্কৃত হ'ব নালাগে। মানধাতা যুগীয়া সংস্কৃতীয় ব্যাকৰণিক শৃংখল আৰু প্ৰায় 800 বৰ্ণ আৰু চিহ্নপূৰ্ণ লিপিৰ বুজাৰে শৃংখলিত আৰু ভাৰাক্ৰান্ত কৰাৰ সলনি স্বতঃস্ফূৰ্ত সৰলতাৰ প্ৰাণ শক্তিৰে ইয়াক প্ৰবাহিত হ'বলৈ দিব লাগে। আৰু তেতিয়াহে জীয়া মানুহৰ দৈনন্দিন কথোপকথনৰ ভাষা হিচাপে, দৈনন্দিন সাহিত্য চৰ্চাৰ বাহন হিচাপে নতুন শতাব্দীত, নতুন সহস্ৰাব্দত অসমীয়াই তাৰ জয়যাত্ৰা অব্যাহত ৰাখিব পাৰিব। আৰু সেয়া অতীতৰ বানানৰ সম্পৰ্কীয় অপ্ৰয়োজনীয় মোহ, বাস্তৱ বিবৰ্জিত অপ্ৰয়োজনীয় মোহ আৰু জটিলতা বিসৰ্জন দি আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ পূৰ্ণ উপযোগ কৰি তেতিয়াহে আমি অসমীয়া ভাষা মোৰ সুদিশুৰীয়া জগত সভালৈ যাব, উজ্জ্বল সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব। এই বিশ্বাস তেতিয়াহে প্ৰবলভাৱে আমি আমাৰ অন্তৰত প্ৰতিত কৰিব পাৰিম। এইখিনি কথাৰে মই মোৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসত প্ৰতিটো ভাষাৰ সমৃদ্ধতৰ ভৱিষ্যত কামনা কৰি, প্ৰতিটো ভাষাৰ সমান সন্মান কামনা কৰি, প্ৰতিটো ভাষাৰে চৰ্চা কামনা কৰি, মোৰ মাতৃভাষাৰ জয় জয়কাৰ, বিজয় বৈজয়ন্তী উৰক, এই কামনাৰে আপোনালোকক ধন্যবাদেৰে মোৰ বক্তব্য সামৰিছো। ধন্যবাদ পুনৰ।